এয়া আমি নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে ভালুকপুং হৈ বমডিলালৈ আহি আছোঁ। শোণিতপুৰ ডিষ্ট্ৰিক্টৰ অন্তৰ্গত নামেৰি ৰাষ্ট্ৰীয় উদ্যান বিশেষকৈ বাঘৰ বাবে বিখ্যাত। ইয়াৰ বাহিৰেও ইয়াত হাতী আৰু অন্যান্য জীৱ জন্তু পোৱা যায়। আমি খন্তেক ৰৈ ইয়াতে চাহ খালোঁ। ইমান ফটফটীয়া পাহাৰটো মানে বৰষুণ হোৱাৰ পাছত একদম ফটফটীয়া হৈ আছে। আমি নদীখন চাবলৈ গৈ আছো এতিয়া, ভালুকপুঙৰ নদীখন। বাপৰে, ইমান ওখ পাহাৰ, ইমান ভাল লাগিছে চাই পেলাই। এজাক বৰষুণে সেউজীয়া পাহাৰৰ সৌন্দৰ্য আৰু দুগুণ বৃদ্ধি কৰিছে। ৱেষ্ট কামেং ডিষ্ট্ৰিক্ট অৰুণাচল প্ৰদেশৰ অন্তৰ্গত ভালুকপুঙৰ এই নদীখনৰ নাম কামেং নদী। সেইটো কিবা সদসদীৰ নিচিনা বৈ আহিছে, ইমান ভাল লাগিছে।